কবিতাৰ শিৰোনামা মোৰ অনুপস্থিতিত। কবি পৰিণীতা শৰ্মা। যেতিয়া মই সশৰীৰে কাষত আছিলোঁ, মোৰ উপস্থিতিক গ্ৰাহ্যই কৰা নাছিলা। মই আঁতৰি যোৱাও আন এটা ধ্ৰুৱ সত্য, যাক কোনোপধ্যে মানি ল'ব নোৱাৰা। সময়ৰ সম্ভাৱনীয় বাটেৰে খোজ কাঢ়োঁতে হাত এৰা-এৰি হ'লেই যেনিবা ৰৈ যোৱাজন ময়েই হ'লোনে? স্মৃতিৰ হাতৰ পৰশবোৰে চৌদিশে মোলৈ চাই ইটিকিং কৰাৰ সময়ত মোৰ অসহায়তাক লৈ নিজকে ছাতি ভাবি ওফন্দি থকাজনক মই কি নাম দিম তেওঁক? বিদায় মুহূৰ্তবোৰ কাষ চাপি এদিন বিলীন হ'বই। সাক্ষী হৈ ৰ'ব পৃথিৱী, স্বাক্ষৰৰ বহীত লিখিবা অস্তিত্বহীনতাৰ অস্তিত্ব।